মই যেহেতু নিজে সেইটো কষ্ট কৰি লাগি মিলি দিছপুৰৰ পৰা আনা চেংচন আছিল ইয়াৰ কাৰণে মোৰ অধিকাৰ আছিল মোৰ মানে সেইটো এটা ফাউণ্ডেশ্যনৰ কাৰণে ৰাইজে যেহেতু মোকে যেহেতু এই অধিকাৰখিনি দিছিলে সেইখিনি কৰিব নিদিয়াটো বহুত মানে লজ্জাৰ ব্যাপাৰ আৰু সঁচাকৈ মই ৰাতিপুৱা 9টা বজাৰ পৰাই আধাৰশিলা স্থাপনৰ কাম আৰম্ভ কৰিছিলোঁ প্ৰথম মই বৰগিয়াবাটেন হাইস্কুলত বাউণ্ডাৰী ৱালৰ কাৰণে WPTBC বিভাগৰ পৰা পোৱা আঁচনি 25 লাখ টকা আছিলে এই আঁচনিৰ যেটো কাম ইয়াৰ আৰম্ভ কৰিবৰ কাৰণে আধাৰশিলা স্থাপনৰ কাম যেটো মানে কৰা এটো সম্পন্ন কৰিছিলোঁ ইয়াৰ পিছত মই আমাৰ অমৃতপুৰ সেৱাশ্ৰম অন্তাইবাৰী যেটো আছে গোসাইগাঁও সাব ডিভিজনৰ অধীনত তাতো এটা মানে স্কুল বিল্ডিং বনাবৰ কাৰণে 25 লাখ টকাৰ এটা আঁচনি আছিলে এটো WPTBC বিভাগৰ তাতো মই আধাৰশিলা স্থাপনটো কৰিলোঁ আৰু দ্বিতীয়টো হ'ল আমাৰ বেলগুৰি আৰু আমাৰ গাৰ্ডেনপুৰ গুৰুপেলাৰ ওচৰতে তাতো আসাম দৰ্শন আঁচনিৰ এটা মানে দুটা বেলেগ প্ৰজেক্ট আছিলে তাতো ফাউণ্ডেশ্যন কৰি আহি আকৌ হেল ব্ৰিজৰ যেটো আমাৰ ওচৰত থকা হেল হাইস্কুল তাতো বাউণ্ডাৰী ৱালৰ 25 লাখ টকাৰ এটা আঁচনি মানে আধাৰশিলা স্থাপন কৰিছোঁ আৰু শেষত মই আজি আমাৰ এই হাব্ৰুবাৰী UN ব্ৰহ্ম ভকেশ্যনেল যেটো হাইস্কুল আছে এই হাইস্কুলখনত আকৌ শ্ৰেণীকোঠা বনাবৰ কাৰণে 25 লাখ টকাৰ এটা আঁচনি যেটো আছিল WPTBC বিভাগৰ সেই আঁচনিখনৰ ৰূপায়ণৰ কাৰণে আধাৰশিলা স্থাপন কৰিলোঁ অহাকালি আকৌ মোৰ 8টামান জাগাত আকৌ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে আঁচনি আছে ইয়াৰ কাৰণে মই অলৰেডি ৰেডি কৰিবৰ কাৰণে আমাৰ ৰাইজক নিৰ্দেশটো দিয়া হ'ল আজি যেটো মই আধাৰশিলা স্থাপন কৰি পেলাই মোৰ এটা অনুভৱ হৈছে সমষ্টিবাসী ৰাইজৰ কাৰণে মোৰ দায়িত্ব কৰ্তব্য মই নিশ্চয় পালন কৰাত একো মানে গাফিলতি কৰা নাই চৰকাৰৰ পৰা আঁচনিবিলাক আনি আমাৰ অঞ্চলখনৰ উন্নয়নৰ কাৰণে বিধায়কসকলে কাম কৰিব লাগে এই উদ্দেশ্যেৰে আমাৰ ভোটাৰ ৰাইজে অঞ্চলবাসী ৰাইজে নিজৰ জনপ্ৰতিনিধিবিলাকক ভোট দি পেলাই বাছনি কৰি দিছপুৰলৈ পঠিয়াই দিয়ে এইবিলাক উন্নয়নৰ আঁচনি আজি আনিবৰ কাৰণে মোৰ ফালৰ পৰা মই দিছপুৰত যথেষ্ট বিভিন্ন বিভাগৰ মন্ত্ৰীবিলাকৰ লগত যোগাযোগ ৰাখি আলোচনা কৰি পৰাপক্ষত আদায় কৰিবৰ কাৰণে পদক্ষেপবিলাক লৈছোঁ আৰু যথেষ্ট সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ ৰাইজে সন্তুষ্ট হৈ আছে আজি ইয়াত হাব্ৰুবাৰীত যেটো আমি গৃহ নিৰ্মাণৰ কাৰণে শ্ৰেণীকোঠা বনাবৰ কাৰণে যেটো আঁচনি ইয়াত দিয়া হ'ল ইয়াৰ কাৰণে এই স্কুলখনৰ হেডমাষ্টাৰৰ পৰা আৰম্ভ কৰি যিমান শিক্ষকসকল আছে স্থানীয় ৰাইজসকল আছে তেখেতসকলেও ভাল পাইছে তেখেতসকলেও আদৰণি জনাইছে অহা দিনবিলাকতো সমষ্টি উন্নয়নৰ কাৰণে যিখিনি মোৰ দায়িত্ব কৰ্তব্য আছে মই নিষ্ঠা সহকাৰে পালন কৰি যাম ৰাইজৰ আশীৰ্বাদ ৰাইজৰ কৃপাত এই অঞ্চলৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যেহেতু সুবিধা পাইছোঁ এইখিনি সুবিধা এইখিনি আশীৰ্বাদ মই সঠিকভাৱে প্ৰেক্টিকেলি সফল কৰাৰ কাৰণে মই ব্যৱহাৰ কৰি সদায় কাম কৰি যাম আৰু ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত থাকিব এইখিনি মই আশা ৰাখোঁ আচলতে দুৰ্ভাগ্যজনক মানে জনে কষ্ট কৰি পেলাই দিছপুৰৰ পৰা স্কিমবিলাক চৰকাৰৰ পৰা আদায় কৰি আনে তেখেতসকলকে কাম কৰিবৰ কাৰণে কাম মানে আধাৰশিলা স্থাপন কৰিবৰ কাৰণে সুযোগ সুবিধা দিয়াৰ নিশ্চয় প্ৰয়োজন আছে আজি গোটেই অসমৰ যিবিলাক নতুনকৈ চেংচন দিয়া স্কুলবিলাকৰ নিৰ্মাণৰ কাৰণে চেংচন দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ভাৰ্চুৱেলি সেইবিলাক আধাৰশিলা স্থাপন কৰিছে ইয়াৰ কাৰণে ক'ব লগা বা আপত্তি কৰিব লগা নাই মুখ্যমন্ত্ৰী আমাৰ দেশৰ আমাৰ ৰাজ্যৰ মুৰব্বী হয় আৰু তেখেতে যিখিনি কৰিছে আমাৰ ৰাইজৰ ভালৰ কাৰণে কৰিছে মোৰো ইয়াত কোনো বেয়া পোৱাৰ কোনো কাৰণেই নাহে মই তেখেতক মানে সমৰ্থন কৰিছোঁ আৰু তেখেতে যেটো পদক্ষেপ লৈছে মই শলাগ লৈছোঁ আৰু মোৰ ফালৰ পৰা মই সেইটো মানে কি কয় স্বাগতম জনাইছোঁ কিন্তু ইয়াত আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেখেতসকলে মাজে মাজে আমি দিছপুৰৰ পৰা যিবিলাক আনা আঁচনিবিলাকৰ ফাউণ্ডেশ্যনৰ কাৰণে আমি যে মানে সুবিধাখিনি পাব লাগে সেইবিলাকত তেখেতসকলে হস্তক্ষেপ কৰি পেলাই নিজৰ ফালৰ পৰা আধাৰশিলা স্থাপনৰ কামটো সম্পূৰ্ণ কৰাটো দেখা পাওঁ সেইটো মানে হ'ব নাপায় সেইটো হ'ব নালাগিছিলে আৰু উদাহৰণস্বৰূপে মই দতমা মডেল হস্পিটেলখনৰ কথাটো কম যে 2019তে BTC গভৰ্ণমেণ্ট এতিয়া যে আছে মানে আমাৰ BTC কোকৰাঝাৰত সেই চৰকাৰটো গঠন কৰাৰ আগতে
BTC নিৰ্বাচনৰ আগতে 2019 মই মডেল হস্পিটেলখন চেংচন কৰি আনিছিলোঁ দতমাত আৰু ইয়াৰ কাৰণে কমপ্লিটলি সুবিধাখিনি মই পাব লাগিছিল ফাউণ্ডেশ্যনৰ কাৰণে সেইটো নকৰি পেলাই তেখেতসকলে চিধাচিধিকেই মোৰ যিটো আধাৰশিলা স্থাপন কৰিবৰ কাৰণে ৰেডি কৰা যিটো ফিলাৰ JCB দি কান্দি পেলাই মানে ফেলাই দিয়া উভালি পেলাই মানে দলিয়াই দিয়া আৰু গোটেই দতমা অঞ্চলৰ 144 আইন জাৰি কৰি পুলিচ CRPF মোতায়েন কৰি পেলাই তাত যাব নোৱাৰা ধৰণৰ যে এটা পৰিস্থিতি সেই সময়তে সৃষ্টি কৰিছিল এটা ফাউণ্ডেশ্যনৰ কাৰণে ইমান এটা মানে ডাঙৰ এই ধৰণৰ যে পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিলে সেইটো মই খুবেই বেয়া পাইছোঁ আৰু মোক মানে আঘাত কৰিছে সেইটো এক প্ৰকাৰ মানে স্থানীয় বিধায়কবিলাকৰ আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ সাংবিধানিক যিটো অধিকাৰ সেই অধিকাৰ আমাৰ মানে ব্যৱস্থাটো তেখেতসকলে একেবাৰে ভৰিৰে মোহাৰিছে ধূলিসাৎ কৰিছে সেইটো ঠিক হোৱা নাই আমাৰ বিধায়কসকলৰ অধিকাৰটো তেওঁলোকে খৰ্ব কৰিছে ৰাইজৰ জনপ্ৰতিনিধি এজনক এই বিৰোধীয়ে হওক এই শাসকীয় দলৰে হওক সেই প্ৰতিনিধিক আমি চৰকাৰ পক্ষৰ মানুহবিলাকেও শ্ৰদ্ধা জনাব জানিব লাগিব বিৰোধী দলৰ জনপ্ৰতিনিধিবিলাকেও চৰকাৰ চলোৱা আমাৰ যিসকল শাসকীয় দলৰ বিধায়ক বা প্ৰতিনিধি জনপ্ৰতিনিধি আছে তেখেতসকলক আমি সন্মান শ্ৰদ্ধা জনাব পাৰিব লাগিব জনাবলৈ জানিব লাগিব আমাৰ মাজত তৰ্ক বিতৰ্ক থাকিব মানে নানান ধৰণৰ মানে সমালোচনা প্ৰতি সমালোচনা এইবিলাক চলি থাকিব সেইটো গণতন্ত্ৰৰ এটা আমাৰ মানে সিস্টেমৰ পাৰ্ট সেই বুলি আজি ক্ষমতা খৰ্ব কৰা অপমান কৰা সেইটো কেতিয়াও হ'ব নালাগে সেইটো হোৱাটো মানে অনুচিত আৰু মই সেইটো ভাল পোৱা নাই মই যেহেতু নিজে সেইটো কষ্ট কৰি লাগি মিলি দিছপুৰৰ পৰা আনা চেংচন আছিল ইয়াৰ কাৰণে মোৰ অধিকাৰ আছিল মোৰ মানে সেইটো এটা ফাউণ্ডেশ্যনৰ কাৰণে ৰাইজে যেহেতু মোকে যেহেতু এই অধিকাৰখিনি দিছিলে সেইখিনি কৰিব নিদিয়াটো বহুত মানে লজ্জাৰ ব্যাপাৰ আৰু মানে সমালোচনাৰ পাত্ৰ বুলি মই নিশ্চয় ক'ব খোজো সঁচা অৰ্থত সেইটোকে মই ক'ব লাগিব সঁচা অৰ্থত মই সেইটোকে ক'ব লাগিব পাৰ্টিকুলাৰ এই দতমা মডেল হস্পিটেলটো মোক ফাউণ্ডেশ্যন কৰিবলৈ নিদিয়া মোৰ ফিলাৰটো JCB দি কান্দি পেলাই মানে ইহঁতে উভালি পেলোৱা সেইটো কাণ্ড কাৰখানাটো দেখা পাই মই সঁচাকৈ তেখেতসকলক ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে বুলি ক'ব খোজো আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই ক্ষমতাটো হাতত লৈ অহংকাৰী হোৱা মানে পতনৰ এটা মানে যাত্ৰা পতনৰ এটা আৰম্ভণি বুলি ক'ব পাৰোঁ ক্ষমতাটো ৰাইজৰ স্বাৰ্থৰ কাৰণে কৰিব লাগে দেশৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব লাগে ৰাইজৰ সমাজৰ মংগলৰ কাৰণে আমি ক্ষমতাটো ব্যৱহাৰ কৰিব লাগে সেইটো এতিয়া ৰাইজক নষ্ট কৰিবৰ কাৰণে সমাজখন টানবান কৰিবৰ কাৰণে আমাৰ মাজত এইবিলাক কি কয় ৰাইজৰ অধিকাৰ মৰ্যাদা হনন কৰিবৰ কাৰণে ব্যৱহাৰ কৰাটো এইটো মানে ৰাইজৰ কাৰণে মংগল নহয় আৰু তেওঁলোকৰ কাৰণে মানে এটা নিশ্চয় পতনৰ আৰম্ভণি ইয়াৰ পৰাই তেওঁলোকৰ হ'ব বুলি মই সেইটো